वेलकम बैक टू माय यूट्यूब चैनल हाफिजुर कम्पिउटार। भिडिओ ভাল লাগিলে लाइक करिब, सबस्क्राइब करिब और मक सपोर्ट करिब। আজি जिসকল কৃষকে PM किसानर KYC करिब পৰা নাই তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ। আপোনালোকে যিসকল কৃষক আছে PM किसानर KYC करिब পৰা নাই বা বায়োমেট্ৰিক আপোনালোকে দিব পৰা নাই তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ। আপোনালোকে 31 আগষ্টৰ ভিতৰত আকৌ বায়োমেট্ৰিক দিব পাৰিব। নতুন এটা আপডেট আহি পৰিছে। আপোনালোকে যিসকল কৃষকে KYC কৰিব পৰা নাই আপোনালোকে 31 আগষ্টৰ ভিতৰত যিকোনো CSC চেণ্টাৰত গৈ আপোনালোকে বায়োমেট্ৰিক দিব পাৰিব। আপোনালোকে আপোনাৰ ওচৰৰ যিকোনো CSC চেণ্টাৰত গৈ আপোনালোকে বায়োমেট্ৰিক দিব পাৰিব। বায়োমেট্ৰিক দিবলৈ হ'লে আপোনালোকক আধাৰ কাৰ্ডখন আপোনাক লাগিব, মানে আধাৰ কাৰ্ডখন তাত লিংক হৈ যাব। আপোনালোকে যিকোনো CSC চেণ্টাৰত গৈ আধাৰ কাৰ্ড আৰু আপোনাৰ মোবাইল নম্বৰটো লৈ যাব, আপোনাৰ বায়োমেট্ৰিকটো দি দিব আৰু আপোনালোকে ষ্টেটাছো ইয়াত চেক কৰিব পাৰিব। যিকোনো CSC চেণ্টাৰত গৈ আপোনালোকে ষ্টেটাছ চেক কৰিব পাৰিব। নতুন আপডেট এটা আহি পৰিছে। আপোনালোকে যিসকল কৃষকে এতিয়া বায়োমেট্ৰিক দিব পৰা নাই তেওঁলোকে 31 আগষ্টৰ ভিতৰত আপোনালোকে বায়োমেট্ৰিক দিব পাৰিব। তো ভিডিওটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু মোক সাপোৰ্ট কৰিব। ধন্যবাদ। আজিৰ ভিডিওটো ইমানতে শেষ হ'ল।